ভাল লাগিলে লগ পাই। কেনেকে বজাবা? তো হাই গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এনেকৈ ড্ৰেছ চেছ কৰি বৰ্তমান গৈ আছোঁ, মানে ৰাসৰ আজি শোভাযাত্ৰা আছে। তো শোভাযাত্ৰাত এতিয়া বৰ্তমান গৈ আছোঁ, আৰু তাতে ক'ত কি মানে আয়োজন কৰিছে তো সেইখিনি অলপমান দেখাওঁ আপোনালোকক। তো আজি এজন মানে বিশেষ ব্যক্তি আহিব ইয়াৰ ৰাসৰ শোভাযাত্ৰাত। তো ব্যক্তিজন হৈছে আপোনালোক সকলোৰে প্ৰিয় বা লগতে মোৰো প্ৰিয় বিকাশ চেত্ৰী, মানে বহুত ডাঙৰ এজন ইউটিউবাৰ। তো যোৱাকালি মানে ভিডিঅ' বনোৱা নহ'ল, আৰু তো আজি ভাবিছোঁ এটা সেইকাৰণে ভিডিঅ' বনাই দিওঁ, যিহেতু শোভাযাত্ৰা কৰিব যাম। আৰু ইফালে পূৰা এনেকৈ গামচা চামচা মানে পাইজামা কুৰ্তা পিন্ধি পূৰা ৰেডি, আৰু ইফালে ৱাইফো আছে, ৱাইফে মানে কাপোৰ ঠিক কৰি আছে ইফালে। তো ৱাইফো যাব আৰু। তো এতিয়া আপোনালোকক মানে সকলোকে আহিবৰ কাৰণে অনুৰোধ কৰিলোঁ। আমাৰ ইয়াতে ৰাস হৈ আছে, মানে প্ৰথমবাৰ শিখ ৰাস, আৰু এইবাৰ আহিব আপোনালোকে। তো সকলোকে নিমন্ত্ৰণ দিলোঁ, আৰু মানে আপোনালোক সকলোৱে আহিব, আহি কিনে যোগদান কৰোঁ বলক এতিয়া। ইফালে আমাৰ এই কৃষ্ণ চাওক, কৃষ্ণ পূৰা ৰেডি এই শোভাযাত্ৰাত যোৱাৰ কাৰণে। কৃষ্ণ আৰু বাঢ়ি ল'ব লাগে। এইটো কি লৈ আছা? বাঢ়ি কৈ এইটো বাঢ়ি নেকি? কেনেকৈ বজাবা? এইটো বাঢ়ি বোলে, দেখিছেনে নাই? এইটো বাঢ়ি। মই আছোঁ ৰাসৰ একদম পিছফালে, এইটো পিছফাল আৰু ৰাসৰ। তো ৰাসৰ এইফালে চলি আছে এয়া থিয়েটাৰ, আজি চলি আছে ৰাজমুকুট থিয়েটাৰ, আজি ছেকেণ্ড দিন। ভিডিঅ'টো বহুত ধুনীয়া হ'ব গৈ আছে, আপোনালোকে চাই থাকিব একদম শেষলৈকে। এয়া শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈছে আৰু বৰ্তমান পিছফালে ৰেডি হৈ আছে, মানে চববিলাক লাইনত লগাই দি আছে আৰু কেনেকৈ কোন যাব। ইফালে চাওক, এয়া বিকাশ দা আছে ইফালে। গৈ আছোঁ এনেকৈ শোভাযাত্ৰা কৰি কৰি, আৰু এনেকৈ গোটেই ৰাইজ পিছফালে আছে আৰু। এতিয়া ড্ৰোন চলাই আছে বিকাশ দা এইফালে। চকলেট দি আছে বৰ্তমান, এয়া চকলেট খোজকাঢ়ি খোজকাঢ়ি ভাগৰি গ'ল, সেইকাৰণে গাড়ীৰ ওপৰত এতিয়া। আৰু এতিয়া ময়ো উঠি লওঁ। আহি পালোঁ, এয়া বিকাশ চেত্ৰী বহিছে আৰু ভিতৰত। GC 93 ব্লগছ আপোনালোকে চাব, মৰম দিব। GC মানে কি? দুজন মিলাই পেলাই শুনিছে। চম্পক, তোমাৰ নাম কি? গগন ক'ত? গগনটো নাই বৰ্তমান। ভাল লাগিলে লগ পাই, ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে। সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটোৰ পৰা। আহি পালোঁ, আহি কিনে আৰু ড্ৰেছ চেছ চেঞ্জ কৰিলোঁ আৰু ৰাহুলৰ যোনটো শোভাযাত্ৰা দেখালোঁ আপোনালোকক, সেইটো প্ৰায় 4-5 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব আৰু। তো শেষৰ টাইমত লাষ্টত দেখালোঁ আপোনালোকক বিকাশ চেত্ৰীৰ লগত। এনেকৈ গাড়ীত উঠি কিনে প্ৰায় 1.5 কিলোমিটাৰমান আহিলোঁ আৰু। তো এতিয়া দোকানত যাওঁ, দোকানত গৈ কিনে আহি আকৌ ৰাস চাব যাব লাগে, আৰু থিয়েটাৰো চোৱা হ'ব চাগে আজি। এতিয়া নাটক চাই আছোঁ, মানে লাষ্টত আৰু আছে আৰু বেছি কেইটামান দৃশ্য আছে। নাটক শেষ হ'ল, এতিয়া বাহিৰত গৈ আছোঁ বাৰু। তো গাইজ এতিয়া থিয়েটাৰ চাই আহিলোঁ, থিয়েটাৰ চাই এতিয়া এনেকৈ ঘূৰি আছোঁ আৰু, মানে কিবা এটা খাওঁ ইয়াতে। প্ৰগ্ৰেম চগ্ৰেম চলি আছে, প্ৰগ্ৰেম চগ্ৰেম দেখাই আছোঁ। গাড়ীত এতিয়া খোৱাৰ কাৰণে বহিছোঁ আৰু এখন দোকানত। এইফালে পিছফালে দেখিছে এইখন, আৰু গাড়ী মানে গাড়ীতে আৰু দোকানখন। তো ইয়াতে কিবা এটা খাই লওঁ, মানে চাওমিন অৰ্ডাৰ দিছোঁ আৰু কিবা এটা। মানে কি হয়, দোকানৰ পৰা একদম এনেকুৱা তাড়াতাড়িকৈ আহিছোঁ, ধাপ ধুপ বন্ধ কৰিছোঁ, আৰু মানে থিয়েটাৰৰ কাৰণে আহিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু। কাৰণ কি হয়, ইফালে ফোন কৰি কৰি মানে মোক মানে দোকান বন্ধ কৰিব সময় দিয়া নাই, বোলে ৰাস তাকো কি কয় মানে থিয়েটাৰ চলছি, নাটক চলছিকৈ একদম ফোন কৰি কৰি ভিডিঅ' কৰা, সেইকাৰণে সময়ে নাপালোঁ। সেইকাৰণে আহি কিনে মানে
নাটকখন চালোঁ মানে এইখন গাড়ীখন মানে এনেকৈ লৈ ফুৰাই আৰু ইয়াতে অৰ্ডাৰ দিলোঁ আৰু এয়া চাওমিন আহি গ'ল বৰ্তমান খাই আছোঁ আৰু তো গাইজ এইমাত্ৰ আহি পালোঁ ঘৰ নাটক চাই ৰাস চাই এনেকৈ কিবা কানি অলপ খাই কিনে আহিলোঁ ঘৰত আৰু মানে এইকেইদিন ৰেগুলাৰ 12টা 1টা এনেকুৱা টাইম হৈয়ে আছে সেইকাৰণে অলপ টোপনি লাগি আছে এতিয়া শুওঁ আৰু তো আজি দিনটোৰ কাৰ্যসূচী কেনেকুৱা কি ৰাসত ক'ত কি হ'ল আপোনালোকক দেখালোঁ আৰু ৰাসনো কি দেখাম আগতে দেখাইছোঁৱে যিহেতু ইমান ভালকৈ মানে এয়া কৰা নাই দেখুওৱা নাই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ বাই ধন্যবাদ জয় আই অসম